আপুনি বাৰু সৰু সৰু কথাবোৰ জোখতকৈ বেছিকৈ ভাবি থাকে নেকি? ৰাতি শোৱাৰ সময়ত আপোনাৰ মগজুটোৱে বাৰে বাৰে কথাবোৰ পাগুলিয়াই থাকে। বাৰে বাৰে সেই প্ৰশ্ন আহে, কি হ'ব, কি হৈ গ'ল? যদি তেনেকুৱা হয়, সেই চিন্তাই, সেই ভাৱনাই আপোনাক শান্তি দিব নোৱাৰে বা আপোনাৰ সেই সমস্যা সমাধান কৰি দিব নোৱাৰে। তাৰ সলনি আপোনাৰ গোটেই জীৱনটো নষ্ট কৰিব পাৰে। কিন্তু ভাল কথাটো হ'ল, এই অভ্যাস সলনি কৰিব পাৰি, তাকো সহজতে। যেতিয়া আপুনি অকলে থাকে, আপোনাৰ মগজুটোৱে নিজে নিজে হাজাৰটা কাহিনী বনাবলৈ আৰম্ভ কৰে। যদি তেনে হয়, মানুহে বাৰু মোক কি বুলি ভাবিব, মই এনেকৈ কিয় ক'লোঁ, এনেকুৱা ধৰণৰ কথাবোৰ এখন জালৰ দৰে হৈ পৰে আৰু তাৰ পৰা ওলোৱাটো বৰ কঠিন হৈ পৰে। কিন্তু সঁচাটো হ'ল যে বেছিকৈ ভবাৰ ফলত সেই সমস্যাটোৰ সমাধান নহয় আৰু বাঢ়িহে যায়। ইফালে আপোনাৰ মগজুটোৱে আপোনাক বিশ্বাস দিয়ে যে ভাবি থাকিলে আপুনি সকলো কণ্ট্ৰল কৰিব পাৰে বা সমস্যাটো সমাধান কৰিব পাৰে। আৰু লাহে লাহে আপুনি এখন জালৰ মাজত ফচি গৈ থাকে। প্ৰশ্ন হ'ল, বেছিকৈ চিন্তা কৰাৰ আৰম্ভণিটো ক'ৰ পৰা হয়? সেই অত্যাধিক চিন্তা কৰাটো আচলতে 3টা কাৰণত হয়। ভৱিষ্যতৰ ভয়ৰ বাবে, নিজৰ ওপৰত যেতিয়া আপোনাৰ অনুশোচনা হয়, নিজৰ ওপৰত যেতিয়া আপোনাৰ ভৰসা নাথাকে, তেতিয়া প্ৰতিটো কথা বাৰে বাৰে ভাবিবলৈ বাধ্য হয়। আৰু যেতিয়া ভৱিষ্যতৰ ভয় থাকে, তেতিয়া প্ৰতিটো কথাই ডাঙৰ কৰি পেলায়। আৰু যেতিয়া অতীতত ফচি থাকে, তেতিয়া আপোনাৰ মগজুটোৱে সেই অতীতৰ কথাকে বাৰে বাৰে পাগুলিয়াই থাকে। কিন্তু প্ৰশ্ন হ'ল, বেছিকৈ ভবাটো আপোনাৰ ভুল নেকি? নহয়, সেয়া অভ্যাস হৈ পৰিছে আৰু এই অভ্যাস সলনি কৰিব পাৰি। সৰহভাগ মানুহে সেইকাৰণেই বেছিকৈ ভাবি থাকে, তেওঁলোকে নিজেই নাজানে যে তেওঁলোকে অভাৰথিংক কৰি আছে, অত্যাধিক ভাবি আছে। যেতিয়া আপুনি এটা কথা বাৰে বাৰে মনত পেলাই আছে, চিন্তা কৰি আছে, আপোনাৰ মনটোক কওক যে মই অত্যাধিক চিন্তা কৰি আছোঁ। অৰ্থাৎ নিজে আগতে একচেপ্ট কৰি লোৱাৰ পিছতহে তাৰ ওপৰত কণ্ট্ৰল আহে। মনত দিনটোত হাজাৰটা চিন্তা আহে। প্ৰতিটো চিন্তাত গুৰুত্ব দিয়াটো জানো উচিত? যেতিয়া নেক্সট কেতিয়াবা তেনেকুৱা অদৰকাৰী চিন্তা মনলৈ আহে, ভাবি ল'ব যে আকাশেৰে এডৰা মেঘ আহিল, গুচি গ'ল। প্ৰতিটো চিন্তাৰ পিছত দৌৰি থকাৰ দৰকাৰ নাই। ইয়াৰ আটাইতকৈ ভাল দৰৱ হ'ল একশ্যন লোৱা। যিমানেই ভাবিব, সিমানে ভয় বাঢ়ি যাব। আৰু যেতিয়া সৰুকৈ হ'লেও সেই খোজ এটা দিব বা কামটো আৰম্ভ কৰিব, তেতিয়া সেই ভয় লাহে লাহে কমি যাবলৈ ধৰিব আৰু চিন্তা কমি যাব। কাৰণ আপুনি চিন্তা কৰি নহয়, কামটো কৰিহে আগুৱাব পাৰে। আৰু ইয়াৰ লগতে নিজৰ লগত বন্ধুত্ব গঢ়ি তোলা। ইফালে বেছি চিন্তা কৰা লোকে নিজকে সন্দেহ কৰে, মই এনেকুৱা কিয়, মই ইমান দুৰ্বল কিয়? কিন্তু এই স্বভাৱে আপোনাক আৰু তললৈ লৈ যায়। তাৰ সলনি আপুনি কওক যে মই বেছিকৈ চিন্তা কৰোঁ, কিন্তু মই মোৰ সেই স্বভাৱ সলাব পাৰোঁ। অৰ্থাৎ নিজকে বুজি পালেহে নিজক সলাব পাৰি। বেছি চিন্তা কৰাটো বেমাৰ নহয়, মাত্ৰ এটা অভ্যাস, আৰু এই অভ্যাস সলনি কৰিব পাৰি। এই অত্যাধিক চিন্তা কৰাৰ অভ্যাসটো কেনেকৈ কমাব? যেতিয়া এনে অভ্যাস গঢ় লৈ উঠিব, তেতিয়া আপুনি নিজকে সুধিব, এই যে চিন্তা কৰি আছে কথাটো আপোনাৰ 5 দিন পিছতো গুৰুত্ব থাকিবনে? 5 মাহৰ পিছতো সেই কথাটোৰ গুৰুত্ব থাকিবনে? বা 5 বছৰ পিছতো তাৰ প্ৰভাৱ পৰিবনে? বেছি ক্ষেত্ৰতে তাৰ উত্তৰ আহিব না। আৰু যেতিয়া আপুনি সেই কথা উপলব্ধি কৰিব, মগজুৱে নিজেই শান্ত হ'বলৈ বিচাৰিব। দ্বিতীয়তে, আপোনাৰ মগজুটো ব্যস্ত ৰাখক। খালী মগজু অনৰ্থক চিন্তাৰ ঘৰ হৈ পৰে। যেতিয়া আপোনাৰ কৰিবলৈ একো নাথাকে, আপোনাৰ মগজুটোৱে অদৰকাৰী কথা ভাবিবলৈ ধৰে। গতিকে নিজকে কিবা নহয় কিবা এটা কামত ব্যস্ত ৰাখক। এক্সাৰচাইজ কৰক, কিতাপ পঢ়ক, কিবা নতুন বস্তু শিকক। ইফালে যদি মগজুটোৱে বেছি দৌৰি থাকে, অশান্ত হৈ থাকে, দীঘল দীঘলকৈ উশাহ লওক, প্ৰাণায়াম কৰক। সেই প্ৰাণায়াম বা দীঘল দীঘলকৈ লোৱা উশাহে মগজু শান্ত কৰে। আৰু কিছু সময় এই উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক। যেতিয়াই মগজুটো আকৌ আন ক'ৰবালৈ দৌৰি যায়, তেতিয়াই আকৌ ধৰি আনক আৰু সেই উশাহ নিশাহৰ ওপৰত মন দিয়ক। তাৰ ফলত লাহে লাহে সেই আপোনাৰ মনটো কণ্ট্ৰলত আহিব। ইফালে যেতিয়া আপুনি কিবা এটা বস্তুক লৈ ভয় খাই আছে, তেতিয়া নিজকে সোধক, সকলোতকৈ বেয়া কি হ'ব পাৰে? আৰু ভাবক, কি মই সেই পৰিস্থিতি চম্ভালিব পাৰিম নে নোৱাৰিম? আৰু বেছিভাগ ক্ষেত্ৰত তাৰ উত্তৰ হ'ব হা। আৰু তেতিয়াই সেই চিন্তা আঁতৰি যাব। ইয়াৰ লগতে সিদ্ধান্ত লোৱাৰ অভ্যাস এটা গঢ়ি তোলক। আপুনি বাৰে বাৰে ভাবি থাকে কাৰণ আপুনি ভুল সিদ্ধান্ত লোৱাৰ ভয় খায়। কিন্তু সঁচা কথাটো হ'ল, পাৰফেক্ট সিদ্ধান্তৰ দৰে কোনো বিশেষ কথা নাথাকে।
সৰু সৰু সিদ্ধান্তবোৰ কম সময়ত লোৱাৰ অভ্যাস এটা গঢ়ি তোলক আৰু যি সিদ্ধান্ত লয় তাৰ ওপৰত কাম কৰা আৰম্ভ কৰক আৰু আনৰ লগত যদি তুলনা কৰা অভ্যাসটো আছে সেই অভ্যাসটো অকণমান কমাই দিবলৈ চেষ্টা কৰক যেতিয়া ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰামত আপুনি বাৰে বাৰে দেখি থাকে তাত মানুহে কি কৰি আছে তেতিয়া আপুনি নিজকে কম বুলি ভাবিবলৈ আৰম্ভ কৰি দিয়ে আৰু ভাবিবলৈ লৈ যে মইনো কি কৰি আছোঁ ঠিক তেনেকুৱা লাগে কিন্তু সেই ছ'চিয়েল মিডিয়াৰ ওপৰত সময় অকণমান কম দি জীৱনৰ ওপৰত সময় দিয়ক সকলোৰে যাত্ৰা বেলেগ পৰিস্থিতি বেলেগ আৰু সকলো বস্তু আপোনাৰ কণ্ট্ৰলত নাথাকে কিছুমান কথা এনেকুৱা যে আপুনি এৰিব লাগে এৰাৰ প্ৰয়োজন যিমানে ধৰি ৰাখিব সিমানেই মগজুটোৰ ওজন বাঢ়ি যাব আৰু নিজকে আপুনি কওক যি মোৰ কণ্ট্ৰলত আছে মই সেয়াহে কৰিম বাকী এৰি দিম কাৰণ বেছিকৈ ভবা অভ্যাসটোৱে আপোনাক অৰ্থাৎ আপোনাৰ জীৱনটোক ৰখাই দিব পাৰে আপোনাৰ যদি বেছিকৈ চিন্তা কৰাৰ অভ্যাসটো আছে তেনেহ'লে আজিয়ে এৰি দিয়ক আগবাঢ়ক